ফ্ৰেণ্ডছ মই বিকাশ বৰা আপোনালোকক আজি এটা গুৰুত্বপূৰ্ণ কথা মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যে মেট্ৰিক পৰীক্ষা বন্ধ হ'ব হয় শিক্ষা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো পৰীক্ষা মেট্ৰিক পৰীক্ষা বন্ধ হ'ব লগতে হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাও বন্ধ হ'ব তেনেহ'লে এই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ ফিউচাৰটো কি হ'ব আপোনাৰ সন্তানটোৰ শিক্ষা জীৱনটো কেনেকৈ চলিব কি পৰীক্ষাত তেওঁলোকে আগবাঢ়ি এই মেট্ৰিকৰ বদলি কি পৰীক্ষাত তেওঁলোকে বহিব লাগিব এই সকলোবিলাক কথা আপুনি ভালকৈ জানিবৰ কাৰণে এই ভিডিঅ'টো আপুনি লাষ্টলৈকে চাই থাকিব আহক হাই ফ্ৰেণ্ডছ এতিয়া কথা হ'ল কি মেট্ৰিক পৰীক্ষা কিয়নো বন্ধ হ'ব নতুন শিক্ষানীতি কি লৈ আহিছে যে নতুন চৰকাৰ যে মোদী চৰকাৰে শিক্ষানীতিত এটা অমূল পৰিৱৰ্তন কৰিছে যে নতুন শিক্ষানীতি এতিয়া বৰ্তমান আমাৰ যিটো শিক্ষানীতি চলি আছিল 10+2+3 এইটো হ'ল কোঠাৰী কমিশ্যন আয়োগৰ লগতে শিক্ষানীতি 1986 এতিয়া ডক্টৰ কস্তুৰী ৰংগনৰ অধ্যক্ষতাত নতুন এটা শিক্ষানীতি মোদী চৰকাৰে ইয়াত আমাৰ ভাৰতবৰ্ষত প্ৰচাৰ কৰিবলৈ গৈ আছে তাৰ ফলত যে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুইটাই নাইকিয়া হৈ যাব তেনেহ'লে শিক্ষা পদ্ধতিটো কি হ'ব পৰ্যায় 4টাত ভাগ কৰিছে 5+3+3+4 প্ৰথমে 5টা বছৰ পঢ়িব লাগিব পাছত 3টা বছৰ পাছত আকৌ 3টা বছৰ পিছত 4টা বছৰ এই ক্লাছ 3 মানে এজন শিশুৰ 3 বছৰৰ পৰা 18 বছৰলৈকে যিটো বাধ্যতামূলক শিক্ষা কৰিছে আগত যিটো আমাৰ 6 to 14 আছিলে যে বাধ্যতামূলক শিক্ষা 6 বছৰৰ পৰা 14 বছৰলৈকে কৰিব লাগিব প্ৰতিজন শিশুৰ এইটো সাংবিধানিক এতিয়া হ'ল আপোনাৰ 3 to 18 years এই পৰ্যায়কেইটা কি ধৰণৰ হ'ব আহক এই স্লাইডটো লৈ লওক থাকিব যে পৰ্যায় 1ত থাকিব কি প্ৰাক প্ৰাথমিক লগত থাকিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণী টোটেল থাকিব 5 years 5টা বছৰ এইটো পৰ্যায় 1 এক নং পৰ্যায় এতিয়া 2 নং পৰ্যায়ত কি থাকিব আপোনাৰ তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী ক্লাছ 3 ক্লাছ 4 ক্লাছ 5 ঠিক আছে আৰু তাৰ পিছৰ যিটো পৰ্যায় হ'ব ক্লাছ 3 পৰ্যায় 3 তাত থাকিব 6 7 আৰু 8 অৰ্থাৎ 6 7 8 ক্লাছৰ ষ্টুডেণ্টখিনি এটা পৰ্যায় ৰখোৱা আছে এইটো হ'ব 3 নম্বৰ পৰ্যায় এতিয়া লাষ্টৰ যিটো পৰ্যায় যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ য'ত মেট্ৰিক থাকিছিল ইয়াৰ আগতে আমাৰ মেট্ৰিক পৰীক্ষা হৈছিল আৰু হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা হৈছিল সেই দুইটা পৰীক্ষা এটা নাইকিয়া হ'ল কি পৰ্যায় চাওক লাষ্টৰ পৰ্যায়টো হ'ল কি ক্লাছ 9 ক্লাছ 10 মানে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ অৰ্থাৎ ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে এজন ছাত্ৰই একেলগে পঢ়িব লাগিব কোনো মেট্ৰিক পৰীক্ষা নহ'ব মেট্ৰিক সম্পূৰ্ণভাৱে লুপ্ত পালে আৰু হাই ছেকেণ্ডেৰী ফাইনেলটো আগৰ দৰে কাউন্সিলৰ আণ্ডাৰত কোনো ফাইনেল পৰীক্ষা নহয় কেৱল সেমিষ্টাৰ পৰীক্ষা হ'ব 9ৰ পৰা 10 হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড এই গোটেইকেইটাত হ'ল আপোনাৰ কি সেমিষ্টাৰ পৰীক্ষা হ'ব আৰু স্কুলৰ ফালৰ পৰাই পতা হ'ব প্ৰতি 6 মাহৰ মূৰে পৰীক্ষা হ'ব ইয়াত কোনো ধৰণৰ বৰ্ডৰ এক্সাম নহ'ব আৰু ভাষাৰ ক্ষেত্ৰত আপোনালোকক এইখিনিতে মই জনাই থওঁ যে এতিয়া 3 লেংগুৱেজ যিটো ফৰ্মুলা হৈ আছিল যে আছামিজ হিন্দী আৰু ইংলিছ এইটোৱে আমাৰ নন হিন্দী স্পিকিং যিখিনি ষ্টেটত চলি থাকিব আৰু য'ত হিন্দী ভাষী আছে তাত কি হ'ব হিন্দী ইংৰাজী আৰু এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজটো চলি থাকিব আৰু সংস্কৃতটো উচ্চতৰ পৰ্যায়লৈকে চলাবৰ কাৰণে ভাৰত চৰকাৰে মোদী চৰকাৰে যথেষ্ট এটা পদক্ষেপ লৈছে আৰু লগতে পালি প্ৰাকৃত আৰু প্ৰাচী পালি প্ৰাকৃত আৰু পাৰ্চী এই তিনিটা ভাষাৰ ঐচ্ছিক হিচাপে ইয়াৰ অধ্যয়ন কৰোৱা হ'ব এতিয়া আপোনালোকে গম পাইছে এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী কেনেকৈ নাইকিয়া হ'ব 9 10 আৰু 11 12 চাৰিটা শ্ৰেণী একেখন বিদ্যালয়তে পঢ়িব লাগিব ঠিক আছে 200খন ফৰেইন ইউনিভাৰ্চিটিক ভাৰতত শিক্ষাদান কৰিবলৈ কাৰণে ব্ৰাঞ্চ তেওঁলোকে চলাবৰ কাৰণে অনুমতি দিছে অৰ্থাৎ ৱৰ্ল্ড ক্লাছ যিটো শিক্ষা ভাৰতত প্ৰস্তাৱ হ'ব সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ'ব আৰু শিক্ষকৰো আপোনালোকৰ ৰিকোয়াৰ্ড কোৱালিফিকেশ্যনটো চেঞ্জ হ'ব ইয়াত BEd-টো 4 years হ'ব 4 বছৰীয়া BEd হ'ব সেইধৰণে আহিব আৰু মাষ্টাৰ ডিগ্ৰী কম্পালচৰি হৈ থাকিব আপোনাৰ এতিয়া মেট্ৰিক হাই ছেকেণ্ডেৰীটো নাইকিয়া হ'ব 3 পৰা 18লৈকে বাধ্যতামূলক কম্পালচৰি এডুকেশ্যন হ'ব তাত এই সকলোবিলাক বস্তু সন্নিৱিষ্ট কৰা হ'ব এইদৰে শিক্ষা খণ্ডৰ এটা অমূল পৰিৱৰ্তন হ'ব তে আমি আশাবাদী যে এই নতুন শিক্ষানীতিয়ে অসমৰ শিক্ষা জগতলৈ আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ ভাল দিন কঢ়িয়াই আনক আমি আজিলৈ এইখিনিতে সামৰিছোঁ আৰু যদি ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি একেবাৰে নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব